হেল্ল' গাইছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কলেজতে লগৰটোৱে ক'লে বিয়া এখন আছে, চ' আমি দেৰি নকৰি ওলাই দিলোঁ বিয়ালৈ বুলি। এয়া গৈ আছোঁ এতিয়া তিনিটাই বিয়ালৈ। মোবাইলটো ইয়াৰ পৰা মই লৈ ল'লোঁ আৰু এতিয়া ৰ'ব আজি আকৌ মই ভিডিঅ' বনোৱা নাই, আজি ভিডিঅ' বনাবলৈ দিছোঁ মোৰ লগৰজনক। আৰু এতিয়া আমি গৈ আছোঁ বিয়া খাবলৈ। বিয়া আকৌ তুলনি বিয়াহে দেই ৰাইজ। আচলতে বিয়াখন আমাৰ যোনে চলাই গৈ আছে বাইকখন তাৰ ভনীয়েকৰ বিয়া, মানে তাৰ মামায়েকৰ জীয়েকৰ বিয়া। এনেকৈ ফূৰ্তি ফাৰ্তা কৰি আমি এতিয়া গৈ আছোঁ বিয়াখনলৈ, কিন্তু পোৱাগৈহে নাই। মোৰ লগৰটোৱে কিবা এটা কয় বোলে, শুনকচোন তেওঁৰ কথাটো। নিশ্চয় গাৰ্লফ্ৰেণ্ডক দেখা নাপায় এইখিনিতে দেখিছে নহয় পঢ়াইছো ইয়াক আচলতে অলপ আগত দেখিছিলে বাইকলৈ গৈছিবা কিন্তু বাইকখন নকৰ কি গতি হ'ব এতিয়া ঘৰলৈ বুলি যাওঁ না আৰুচোন আমাৰ মাজতে হেৰাই গৈছে মানে ঘৰলৈ গৈছে এইখিনিতে বাইকখন আছিল বৰ দাদা আছে আমি ললোঁ অলপ ধৰিলোঁ বিয়াখনে চ' ফ্ৰেণ্ডছ, এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' আজিলৈ বাই বাই।